हेलो बंधु बान्धवीসকল আজি স্পেশালকৈ বনাম এয়া কি হয় আপোনালোকে গম পাইছেনে বাহৰ গাজ এয়া বেম্বো পৰ্ক মিল লগত ধুনীয়াকৈ গাহৰি মাংসৰ লগত মাটিমাহ খাৰ তৰকাৰী বনাম এইফালে মাটিমাহখিনি ধুনীয়াকৈ তিয়াই থৈ দিছিলোঁ এতিয়া গৰম পানী দি দিছোঁ গৰম পানী দি দিয়াৰ পাছত আৰু এইফালে বাহৰ গাজখিনিও কাটি লৈছিলোঁ লগতে এইফালে আৰু ঘৰতে বনোৱা কলগছৰ খাৰ দি দিছোঁ আৰু ইফালে নিমখ অকণমান দি দিছোঁ নিমখ অকণমান দিয়াৰ পাছত 30 মিনিটৰ কাৰণে সিজিবলৈ কাৰণে দিম ইফালে অকণমানো তেল নিদিয়াকৈ গাহৰি মাংসখিনি ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি লোৱাৰ পাছত এইখিনি উলিয়াই থোৱাৰ পাছত কাটি লোৱা পিঁয়াজ কেইডোখৰমানো দি দিছোঁ পিঁয়াজখিনি ধুনীয়াকৈ দিয়াৰ পাছত ইফালে পাঁচফোৰণ অকণমানো দি দিছোঁ পাঁচফোৰণ দিয়াৰ পাছত অকণমান পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম আৰু এতিয়া ৰঙচুৱা হোৱাৰ পাছত ধুনীয়াকৈ গোটেইখিনি মাংসখিনি দি দিছোঁ দি দিয়াৰ পাছত ইফালে আদা নহৰু পেষ্ট দি দিছোঁ আৰু ইফালে হালধি পাউডাৰ অকণমান দি দিছোঁ নিমখ অকণমান দি দিছোঁ ইফালে ধনিয়া আৰু লাল মিৰ্চি পাউডাৰ অকণমানো দি দিছোঁ ইফালে গৰম মছলা ইফালে আৰু মিট মছলা অকণমান দি দিছোঁ এতিয়া 25 মিনিটমান ফ্ৰাই কৰি লোৱাৰ পাছত ধুনীয়াকৈ উতলি থকা মাটিমাহ খাৰ তৰকাৰী দি দিছোঁ এতিয়া আৰু ইফালে 50 মিনিটমান আৰু সিজাই লোৱাৰ পাছত ধুনীয়াকৈ ৰেডি হৈ যাব ৰেডি হোৱাৰ পাছত খাবলৈহে লাগে আৰু ন গাইছ এইফালে আৰু মান ধনিয়া নোহোৱাৰ বাবে মই নৰসিংহৰ পাত কেইটামান আনি দি দিছোঁ তৰকাৰীত গোন্ধটোৰ বাবে বহুতেই খুবেই ভাল গোন্ধ লাগে ইফালে আৰু খাবলৈ কাৰণে ধুনীয়াকৈ গৰমকৈ বাঢ়ি ল'লোঁ আৰু গৰম ভাতৰ লগত খাই খুবেই ভাল লাগিলে এনেকুৱা মজা লাগিলে নহয় এনেকুৱা টেষ্টি আপোনালোকেও বনাই খাবচোন লগতে নেমু দুডোখৰ লৈ লৈছোঁ এইখিনি মাংস বইল কৰি লোৱা মাংস হয় স্মকিং ফ্লেভাৰ আহিবৰ কাৰণে অকণমান জুই আঙুঠাত খেকি দিছিলোঁ বহুতেই ভাল লাগিলে আজিলৈ ইমানে